দোস্ত according to physiology hygiene এনেকুৱা এটা বস্তু নহয় এজন মানুহে আপোনাৰ প্ৰথমবাৰ দেখাৰ লগে লগে আপোনাৰ হাইজিনৰ ওপৰত আপোনাক জাজ কৰি লৈ তেওঁৰ মনত এখন আপোনাৰ ইমেজিনাৰী ইমেজ ক্ৰিয়েট কৰি লয় সো ওয়েলকাম বেক টু মাই ইউটিউব চেনেল গাইজ যত আজি আমি কথা পাতিম আপুনি ডে টু ডে লাইফত কৰি থকা চাৰিটা হাইজিন মিষ্টেকৰ সলিউশনৰ কথা মিষ্টেক নাম্বাৰ 1 unnecessary hairs of your nose and ear আপোনাৰ নাক আৰু কাণৰ পৰা ওলাই থকা সেই এক্সট্ৰা hairs for extra চুলিবোৰ ইমেজিন আপুনি কাৰোবাৰ লগত ডেটত গৈ আছে আপুনি ডেটত বহি কথা পাতি আছে আৰু আপোনাৰ নাক আৰু আপোনাৰ কাণৰ পৰা ওলোৱা সেই এক্সট্ৰা চুলিবিলাকে ঢৌ খেলি আছে তেতিয়া ৰিঅ্যাকশনটো আহিব ছি সেইবাবে এইবোৰ টাইমত ক্লিন কৰাটো আপোনাৰ বাবে হৈছে খুব জৰুৰী ইয়াৰ বাবে আপোনাৰ বেষ্ট বাদি হ'ব এডাল প্লাকাৰ আপুনি প্লাকাৰৰ জৰিয়তে অতি সহজে এই এক্সট্ৰা হেয়াৰছবোৰ আপুনি ৰিমুভ কৰি ল'ব পাৰে বা আপুনি যেতিয়া দাড়ি বা চুলি কাটিবলৈ যাব তেতিয়া আপুনি নাপিতজনক আপোনাক কৈ দিয়ক যে আপোনাৰ কাণ আৰু নাকৰ পৰা ওলাই থকা সেই এক্সট্ৰা হেয়াৰবোৰ কাটি পেলাই ক্লিন কৰি দিবলৈ মিষ্টেক নাম্বাৰ 2 হৈছে আপোনাৰ স্মাইল এজন ওয়েল ড্ৰেছ আপ গাই আৰু মিছিক কৰি দিতে ওলাই যোৱা সেই হালধীয়া বাট্টিছি গিটা আপোনাৰ দাঁত খেকা আমাৰ ল'ৰাবিলাকৰ মেক্সিমাম কি হয় ন আমাৰ এলাহটো ইমানেই বেছি যে ওকে ব্ৰ আজি হৈ যাব বুলি কৈ পেলাই ব্ৰাছ নকৰাকে এটা দিন পাৰ হৈ গুচি যায় যাৰ ফলত দাঁতকেইটা হালধীয়া খুব লেতেৰা দেখা যায় কিন্তু ব্ৰ এইটো হৈছে এটা তোমাৰ ডাঙৰ ভুল তুমি ন যিকোনো মিটিং বা কাৰোবাক ডেট কৰিবলৈ যাওঁতে বা কাৰোবাৰ লগত হেং আউট কৰোঁতে মানুহৰ প্ৰথম চকু যায় তোমাৰ দাঁত কেইটালে তোমাৰ দাঁত কেইটাই তোমাৰ কনফিডেন্স আৰু তুমি মানুহটো কেনেকুৱা সেইটো শ্ব' কৰে সেইবাবে সদায় নিজৰ লগত সুইংগাম ৰাখিবলৈ কেতিয়া নপঢ়িবা সুইংগামে এনেকুৱা কিছুমান কম্পাউণ্ডৰ দ্বাৰা বনোৱা থাকে যিবিলাকে আমাৰ দাঁত মাত্ৰ ক্লিন কৰে নহয় দাঁতৰ লাগি থকা বিভিন্ন ধৰণৰ আমাৰ আহাৰ বিভিন্ন ধৰণৰ বস্তুবোৰ অঁতৰাই নি পেলাই মুখখন ক্লিন আৰু আমাৰ অৰ্ডাৰটো খুব বেছি মানে ভাল কৰি ৰাখে যাৰ বাবে আমাৰ মুখখন খুব ধুনীয়াকৈ গোন্ধাই থাকে কেৱল ব্ৰাছ নকৰাৰ বাবে আমাৰ দাঁত পেল হৈ নাযায় আমাৰ বয়সৰ লগত বা বয়সৰ চাপ পৰি পেলাই আমাৰ দাঁতত বিভিন্ন ধৰণৰ প্ৰলেপ বা হালধীয়া প্ৰলেপ বা দাঁত পেল হ'ব পাৰে সেইবাবে আইডিয়ালি আমি দিনে দুবাৰকৈ ব্ৰাছ কৰাটো খুব জৰুৰী আপোনাৰ যদি বয়সৰ প্ৰভাৱৰ বাবে বা আপোনাৰ যদি খুব সঘনে আপোনাৰ দাঁত পেল হয় তেতিয়াহ'লে আপুনি 1 or 2 টেবুলস্পুন কোকোনাট অইল ব্ৰাছত লৈ 2-3 মিনিটৰ কাৰণে যদি আপুনি দাঁতকেইটা ব্ৰাছ কৰে আৰু তাৰপিছত যদি ধুই তুৰন্ত তাৰ পাছতে আপুনি নৰ্মেল এটা টুথপেষ্টৰ লগত যদি আপুনি দাঁতকেইটা ব্ৰাছ কৰি লয় তেতিয়া আপোনাৰ দাঁত একদম জিলিকি থাকিব মিষ্টেক নাম্বাৰ 3 হৈছে আপোনাৰ আঙুলিকেইটা আপুনি চুবাই থকা আপোনাৰ নখ কেইটা নখ ন আমাৰ বডিৰ এটা খুব গুৰুত্বপূৰ্ণ অংগ আপুনি উঠাই লোৱা কফি মাগটো বা আপুনি ইউজ কৰি থাকোতে আপোনাৰ ফোনত আপোনাৰ আঙুলি কেইটা মানুহৰ নজৰত খুব নটিফাইং হয় আপোনাৰ আঙুলি কেইটা যদি মুখেৰে চুবোৱা বা খুব তেৰহামেৰা হৈ থাকে তেতিয়াহ'লে আপোনাৰ এনেকুৱা এটা ইমেজ ক্ৰিয়েট হৈছে আপোনাৰ কনফিডেন্স লেভেলটো বহুত কম সেইবাবে নখ বাহুতে আপুনি মেইনটেইন কৰাটো ইয়াক হৈছে খুব জৰুৰী আপুনি নখ মুখেৰে চুবোৱা বাদ দি আপুনি নেইল কাটাৰ ব্যৱহাৰ কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ক নেইল কাটাৰ থকা আৰু এটা বস্তু হৈছে ফাইল আপুনি নখ কটাৰ তুৰন্ত পিছতে আপুনি ফাইল দি আপোনাৰ নখবোৰ শেপ কৰি লওক তাৰ পিছত আপোনাৰ সেই নখৰ ৰাফনেছবোৰ নাইকিয়া হৈ যাব আপোনাৰ নখটো খুব বেছি মানে ক্লিন দেখাব যিহেতুকে আমাৰ ঠাণ্ডা দিন চলি আছে আৰু ঠাণ্ডা দিনৰ আমাৰ সকলো প্ৰব্লেমৰ ভিতৰত এটা অন্যতম প্ৰব্লেম হৈছে আমাৰ লিপছ ফটা বা আমাৰ ওঠৰ ড্ৰাইনেছ আৰু আমাৰ ল'ৰাবিলাকে কি কৰে আমাৰ জাষ্ট সিম্পলি জিভাৰ পৰা আমাৰ উঠটো টিয়াই পেলাই হেতে ড্ৰাইনেছটো নাইকিয়া কৰিব বিচাৰে কিন্তু এইটো কৰিলে আৰু বেছিহে আমাৰ উঠখন ফটা দেখা যায় কাৰণ আমাৰ ওয়েদাৰৰ পৰা মইশ্চাৰ যেহেতুকে কমি থাকে সেইবাবে তুমি যেতিয়া ৰাতিপুৱা দাঁত ব্ৰাছ কৰা তেতিয়া দাঁত ব্ৰাছ কৰোঁতে তোমাৰ উঠৰ ওপৰত দাঁতৰ ব্ৰাছডাল 2-3 মান ঘঁহি লোৱা আৰু তাৰ পিছতে তুমি যদি অলপ লিপ বাম লগাই লোৱা তেতিয়াহ'লে তুমি গোটেই দিনটোলৈ এখন ফ্ৰেছ লিপৰ গৰাকী হৈ থাকিব পাৰিবা আমাৰ ঠাণ্ডা দিনত আমি সকলো সময়তে আমাৰ লগত লিপ বাম ৰখাটো মোৰ হিচাপত খুব জৰুৰী নমস্কাৰ যদি আজি আমাৰ ভিডিওটো আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক কৰি দিব আৰু যাতে এইবিলাক প্ৰব্লেমৰ বাবে যাতে সকলোবিলাকে অকমান হাইজিনটো মেইনটেইন কৰি থাকে তাৰ বাবে শ্বেয়াৰো কৰি দিব আৰু যদি সঁচাকৈ ভাল লাগিল তেতিয়াহ'লে আমি নেক্সট ভিডিও কি টপিকৰ বনাম আপোনালোকে কমেন্ট কৰি পেলাই জনাবলৈ নেপাহৰিব আৰু যদি আমাৰ চেনেল আপোনালোকে নতুন তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাই দিব till let's say from Nikhil and my team thank you so much for watching us